নমস্কাৰ বন্ধুবৰ্গ মই শ্ৰীমতী সিমসীমা গগৈ আজি দশম শ্ৰেণী গণিতৰ বহুপদৰ এটা সৰু অংক কৰিবলৈ আগবাঢ়িছো x + 2 ৰে 2x² + 3x + 1 বহুপদক হৰণ কৰিম প্ৰথমতে আমি এই বহুপদটো আৰু এই বহুপদটোৰ প্ৰথম পদ দুটাক আমি মিলাবলৈ চাম অৰ্থাৎ ইয়াৰ প্ৰথম পদ x আৰু ইয়াৰ প্ৰথম পদ 2x² এতিয়া আমি কি কৰিম 2x² ইয়াৰ আমি जी उत्पादक आमी साम 2x² means x দুটা পূৰণ হৈ আছে x² মানে হৈছে ইয়াত x দুটা পূৰণ হৈ আছে আৰু ইয়াৰ প্ৰথম পদ x মানে ধৰিলো 1 পূৰণ x এতিয়া আমি এই দুটা পদৰ মাজত আমি সাধাৰণ পদ যদি চাও পাম x হৈছে ইয়াৰ সাধাৰণ পদ তেন্তে বাকি থাকিলে কি 2 আৰু x একটো আমি নধৰো 2 আৰু x বাকি থাকিলে অৰ্থাৎ 2 পূৰণ x মানে 2x আৰু সেই 2x টো আমি ইয়াত লিখিম আৰু লগে লগে ইয়াৰ প্ৰথম পদটো লিখি দিয়া হ'ব এতিয়া আমি x ৰ কাম হৈ গল ইয়াৰ যেটো পৰৱৰ্তী পদ কি আছে 2 সেই 2 টোৰে ইয়াৰ লগত পূৰণ হ'ব পূৰণ মানে ইয়াৰ ধ্ৰুৱক পদ 2 ক্ষমা কৰিব x ৰ যেটো চলক 2 আৰু 2 এ এই 2 ৰ লগত 2 লগত পূৰণ হ'ব 2 2 গুণ 4 আৰু x এটা x যদি ধৰি লওক ইয়াটো x থকা হলে তেতিয়া x পূৰণ x² হল হয় আৰু চিহ্ন ইয়াত প্লাস বহিব যেহেতু ইয়াত মাইনাসৰ কোনো কথাই নাই ইয়াত মাইনাস চিহ্ন নাই মাইনাস চিহ্ন আহিব আমি চাই লওঁ ইয়াৰ পৰৱৰ্তী স্টেপটো এতিয়া যেহেতু দুইটা সদৃশ গতিকে আমি ইয়াক কটাকটি কৰিব পাৰিম এতিয়া এই দুটা পদ সদৃশ পদ কিয় সদৃশ যেহেতু ইয়াৰ চলক x ইয়াটো x দুইটা চলক x এতিয়া আমি সাম চিহ্ন মানে অৰ্থাৎ যেতিয়া আমি এনে বহুপদৰ হৰণ কৰো তেতিয়া আমি এই তলৰ চিহ্নবোৰ হলনি হৈ যায় ইয়াত যেহেতু প্লাস টো হলনি হৈ মাইনাস হেতু আমি ব্ৰেকেট এতিয়া এই চিহ্নটোৰ কোনো কাম নাই এতিয়া আমি সাম ইয়াত আছে প্লাস আৰু ইয়াত মাইনাস প্লাসে মাইনাসে মাইনাস অৰ্থাৎ এই আমি পদ কেইটা বিয়োগ কৰিব লাগিব এতিয়া বিয়োগ কেনেকৈ কৰিম আমি সকলোৱে জানো ডাঙৰ পৰা সৰু বিয়োগ কৰো এতিয়া ডাঙৰ সংখ্যা 4 আৰু সৰু সংখ্যা 3 4 ৰ পৰা 3 বিয়োগ কৰিলে আমি জানো 1 আৰু ইয়াত চলক কি আছে x গতিকে ইয়াত আমি x বহুৱাই লম আৰু 4 পৰা 3 গলে 1 টো আমি নবহুৱালে হয় হ'ব বহুৱালে একো নহয় পৰাপক্ষত 1 টো আমি নিদুৱে এতিয়া আহিল চিহ্ন ইয়াত ডাঙৰ সংখ্যা কোনটো 4 আৰু 4 আগত কি চিহ্ন আছে মাইনাস মন কৰিব এই চিহ্নটো মন কৰিব ইয়াত এই প্লাস চিহ্নটোৰ কোনো কাম নাই যেহেতু 4 ডাঙৰ ইয়াত আমি 4 আগত থকা চিহ্নটো অৰ্থাৎ মাইনাসটো বহুৱাই দিলো আৰু এতিয়া নামি আহিব এই পদটো 1 হৈ গল এতিয়া আমি আকৌ এই পদটো আৰু এই পদটো দেখা পাইছে যে ইয়াৰ প্ৰথম পদটো হৈছে x আৰু x অৰ্থাৎ দুয়োটা মিলি আছে ইয়াত আমাৰ কোনো চলকৰ প্ৰয়োজন নাই যেতিয়া দুয়োটা পদ মিলি থাকিব আমি পোনপটীয়াকৈ ইয়াত 1 পাতিব পাৰিম এতিয়া কথা আহিল চিহ্ন এই পদটোৰ প্ৰথম পদটোৰ চিহ্নটো হৈছে মাইনাস আৰু ইয়াত প্লাস আৰু আমি অকলে জানো প্লাসে মাইনাসে মাইনাস আৰু পোনপটীয়াকৈ পদটো পাতি দিব পাৰিব এতিয়া কথা আহিল এই একটো ইয়াৰ x ৰ যেটো নেক্সট পৰৱৰ্তী পদটো তাৰ লগত পূৰণ হ'ব অৰ্থাৎ 2 লগত 1 পূৰণ হলে আমি সকলোৱে জানো 2 1 গুণ 2 চিহ্ন ইয়াত মাইনাস ইয়াত প্লাস প্লাসে মাইনাসে মাইনাস সদৃশ পদবিলাক আমি কটাকটি কৰিব পাৰিম এতিয়া আগে কৈছো ইয়াত মাইনাস থাকিলে হ'ব ইয়াত প্লাস এতিয়া সব প্লাসে প্লাসে বন্ধুবৰ্গ আজি এই কৰা অংকটোৰ সমস্যাৰ সমাধানৰ ওপৰত কিবা প্ৰশ্ন থাকিলে মোক কমেন্টৰ জৰিয়তে সুধিব পাৰে আৰু ভৱিষ্যতে গণিতৰ বিষয়ত বিশেষকৈ নৱম দশম বা অন্য শ্ৰেণী অষ্টম সপ্তম জানিব বিচাৰিলে সমস্যাৰ সমাধান বিচাৰিলে মোক কমেন্টৰ জৰিয়তে সুধিব পাৰিব